মৰ্নিং ৰাতিপুৱাই আহি পাইছোঁ চেৰাপুঞ্জীৰ ফালে কোভিডৰ পিছত এয়া মোৰ ফ্ৰেণ্ডছ মমি হাই কোৱা কাকু আৰু আমি ইয়াতে ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ ইয়াৰ পিছত গৈ আছোঁ আৰু এটা ধুনীয়া জেগা প'ল' অৰ্কিডলৈকে আমি ৰাতিপুৱাই ওলালোঁ 6:30তে ওলাই 8:30তে শ্বিলং পালোঁ এয়া চাওক চাৰিওফালে বৰ ধুনীয়া কেফে চেৰাপুঞ্জীৰ owner যিজন Alan West, he is my very good friend, so he has arranged breakfast for us আৰু খুব ধুনীয়াকৈ মেইনটেইন কৰিছে গোটেই জেগাটো খুব ক্লিনলিনেছ আৰু বহুত বেছি ফুল গছ গছনি পাইন ট্ৰিজ অলপ পিছত দেখুৱাম গোটেই ভিউটো Hello. কৈ দিওঁ ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আৰু কেফে চেৰাপুঞ্জীৰ পৰা আমি আগুৱাই আহিলোঁ ৰিজৰ্ট প'ল' অৰ্কিডলৈকে খুব ধুনীয়া চাৰিওফালে দেখিছে খুব ধুনীয়াকৈ লেণ্ডস্কেপ ডেভেলপ কৰিছে একদম সেউজীয়াৰ মাজত এয়া বেক চাইডৰ ৰিচেপশ্যন খুব ধুনীয়াকৈ মেইনটেইন কৰিছে গোটেইখিনি আৰু এটা ডাঙৰ এৰিয়া আমি দিনটোৰ বাবে আহিছিলোঁ আপোনালোকে থকাকেও আহিব পাৰে এডভান্স বুকিং কৰিব অনলাইনৰ জৰিয়তে এইখিনি হৈছে পুলৰ ফ্ৰণ্টত থকা বহা এৰিয়া পুল ইনফিনিটি পুল বুলি কয় বৰ ধুনীয়া বিশাল পাহাৰ মনোমোহা একদম দৃশ্য চাৰিওফালে কি ক'ম এক খোলা পৰিৱেশ মুক্ত আকাশ বৰ ধুনীয়া আমি চবেই খুব ব্যস্ত ফটোশ্বুটত খুব ফটো উঠিবলৈ দেখি জেগাবোৰ একদম নেৰানেপেৰা প্ৰচেষ্টা হাই বৰ ধুনীয়া আই এম লাভিং ইট মমি পুৰা একদম চব আমি ফটোশ্বুটত বিজি ইমান বেছি ধুনীয়া ব্ৰাইট লোকেশ্যন ন ফুল বহুত ধুনীয়া বেকগ্ৰাউণ্ড হিল আৰু আজি ইমান খোলা মানে মুকলি আকাশ ডাৱৰ একেবাৰে এতিয়া আমি ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ গৈ আছোঁ লাঞ্চ কৰিম বুলি খুব আহল বহল হলটোৰ বাহিৰতো বহিব পাৰে পাহাৰৰ ফালে সন্মুখ কৰি পিনে আমি বিভিন্ন প্ৰকাৰৰ খানা অৰ্ডাৰ কৰিছিলোঁ খানা ৱাজ অ'কে পৰ্কটো খুবেই বেয়া পালোঁ আৰু কিছুমান বস্তু ভাল পালোঁ কিছুমান বেয়া পালোঁ কি, 'কিন্তু 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'কিন্তু ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন একো বস্তুৱে তুলনা নহয়। 'ভিউ' যিটো তাৰ সন্মুখত যেন এক
আৰু এনেকৈ খুব ধুনীয়া সুন্দৰ দিন এটা পাৰ হোৱাৰ পিছত আমি আহিলোঁ ML05 কেফেলে, যিখন আছে নিয়াৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ড মৌচিনৰাম শ্বিলং ৰোডত। খুব ধুনীয়া গোটেই কেফেখন, খানা খুব ভাল, পিজ্জা ভাল, কফি ভাল, চীজ কেকছবোৰ ভাল, ব্লুবেৰী কেকছ ভাল, আৰু কি লাগে। এটি সুন্দৰ আবেলিৰে আমাৰ গোটেই জাৰ্ণিটো যেন সফল। গুৱাহাটীলৈ ঘৰলৈ বুলি ইয়াৰ পিছত আহি গ'লোঁ।